বৰ্তমান আমাৰ হাতত কিছুমান ফৰ্ম আছে আমি ধৰক 700 ফৰ্ম আমি চেক কৰিছো 700 এইটো কম্পালসৰি লবই লাগিব অনলাইন মিছন ভূমিপুত্ৰৰ ওপৰত এখন মিটিং কৰিছিলোঁ আগতেও আমি মিটিং কৰিছিলোঁ কিন্তু আজি যিখিনি প্ৰাইভেট স্কুল আছে তেওঁলোককো মতা হৈছে চ' কিছুমান যিসকল প্ৰিন্সিপাল আছিল তেওঁলোকৰ কিছুমান সৰু সুৰা ডাউট আছিল এই ডাউটবিলাক আমি ক্লিয়াৰ কৰি দিছোঁ আৰু চ' অলৰেডি আপোনালোকে গম পাইছে যে মিছন ভূমিপুত্ৰৰ যিটো 9th পৰা 12লৈকে ষ্টুডেণ্ট আছে তেওঁলোকক আমি যি তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট আছে OBC বা ST বা SC এই চাৰ্টিফিকেটখন আমি তেওঁলোকক স্কুলতে গৈ দিব লাগে চ' চৰকাৰৰ ফালৰ পৰা আমাক এটা টাইম লাইন নিৰ্ধাৰণ কৰি দিয়া হৈছে তো অলৰেডি আমি স্কুলবিলাকক আমাক কি ডকুমেণ্ট লাগিব সেই কথাখিনি আমি কমিউনিকেট কৰিছোঁ চ' বাই 10th September আমি এক্সপেক্ট কৰিছোঁ যে আমি গোটেই স্কুলসকলৰ পৰা গোটেই চাৰ্টিফিকেটবিলাক পাম আৰু কাৰ্বি আংলং জিলাত গোটেইকেইটা যদি ক্লাছ আমি মিলাই লওঁ 9, 10, 11, 12 তো অলমষ্ট এৰাউণ্ড 15,000 পৰা 18,000 ভিতৰত আমি চাৰ্টিফিকেট ইছ্যু কৰিব লাগিব তো এইটো এটা ডাঙৰ টাস্ক চ' সেইটো কাৰণে যিসকল প্ৰিন্সিপাল আছিল both গভৰ্ণমেণ্ট স্কুল এজ ৱেল এজ প্ৰাইভেট স্কুলছ তেওঁলোকক আজি আমি আৰু অলপ বেছি ইনচাইট দিলোঁ অলৰেডি আমি 5,000 ফৰ্ম তেওঁলোকৰ পৰা ৰিচিভ কৰিছোঁ গোটেই মিছনটো যাতে আমি টাইম বাউণ্ড মেনাৰত কমপ্লিট কৰিব পাৰোঁ সেইটো কাৰণে ফাৰ্ডাৰ যিখিনি ইনষ্ট্ৰাকশ্যন আছিল তেওঁলোকক দিয়া হৈছে থেংক ইউ